নাইস খাবলৈ টেষ্টি লাগিব হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ কি খবৰ আপোনালোকৰ মোৰ খবৰ ভালো নহয় বেয়াও নহয় মানে মাজতে লটকি আছোঁ আৰু ভাল বেয়া মাজতে আৰু এয়া কিমাননো সদায় সদায় পথাৰতে কাম কৰি থাকিম অৱশ্যে কাম কৰি হৈ গ'ল বাৰু কাম বন সামৰি আৰু বোলো অলপ ফুৰি আহোঁগৈ আৰু এয়া আপোনালোকে দেখি ঠাইডোখৰ দেখি গমেই পাইছে চাগে ক'ত গৈছোঁ আৰু এয়া আমাৰ হৈছে মানে ঠাইডোখৰ হৈছে বোকাখাটৰ নিচেই কাষতে থকা কাৰ্বি আংলঙত থকা কাকচাং ৱাটাৰফল আৰু ইয়াৰ তাৰ মানে লভলি ভাইব আমি মানে একদম এনজয় কৰিবলৈ গৈছোঁ আৰু গাইজ কি গম পায়নে মোৰ নিচিনাকৈ যদি আপোনালোকে যদি পৰ্ক লাভাৰ হয় তাত গৈ মানে একো প্ৰব্লেমেই নহয় মানে এনেও বা প্ৰব্লেম নহয় জেগাটো ধুনীয়া এনজয় কৰিম আৰু দেখিছেনে 100 টকাত বাপৰে পৰ্ক কিমান দিছে একদম তাকো পুৰা হয় পুৰা গাহৰি একদম পুৰা পিঁয়াজ ধনিয়া পাত কিবাকিবি ধেৰ দি দিছে ৱাও কি ধুনীয়া লাগিছে খাই মানে মইতো একদম মানে অন্তৰাত্মা মোৰ তৃপ্তি হৈ গৈছে মানে ইমান ভাল লাগিছে আৰু মই এনেও গাহৰি খাই মানে বিৰাট বেছি ভাল পাওঁ আৰু তাতে এনেকৈ পুৰা গাহৰি উইথ নেচাৰ ৱাও ক'বই নালাগে ন আৰু আপোনালোকে যদি গৈছে নিশ্চয় খাইছে চাগে আৰু যদি যিসকলে যাম বুলি ভাবি আছে এবাৰ ট্ৰাই কৰি চাব 100 টকাতে মানে বহুত টেষ্টি গাহৰি পাই যাব আৰু এয়া দেখিছেনে আমি এইডোখৰতে বহিয়ে দিলোঁ পানী মানে ইমানেই ঠাণ্ডা নহয় আৰু একদম পুৰা গৰম উঠি গৈছিলে একদম গৰমত অৱস্থা নাইকিয়া হৈ গৈছিলোঁ আৰু ডাইৰেক্ট পানীত এনেকৈ বহি দিছোঁগৈ ৱাও ভাল মানে গাটো ইমানেই মানে শীতল পৰি গৈছে বুলি ক'ব লাগিব নহয় শীতল পৰিয়ে গৈছে আৰু এয়া দেখিছেনে গোটেই গাল আমি কাছ নিচিনাকৈ পানীত উপঙি আছে একদম ৱাও কি ভাল লাগিছিলে পানী খেলিও মানে মই মানে নথৈ আনন্দিত হৈছোঁ আৰু নথৈ আনন্দিত মানে কৈছোঁ নহয় আপোনালোক মানে মই বুজাব নোৱাৰোঁ ভাল লাগিছিলে কিন্তু দেই বহুত বেছি ভাল লাগিছিলে আৰু এয়া মই একদম পানী দেখিয়ে আৰু এইডোখৰত মানে এনেকৈ বহি দিলে উটুৱাই লৈ আহে ভাল লাগিছিলে কিন্তু দেই একদম মানে এটা ধুনীয়া সুন্দৰ এটা মানে পৰিৱেশ আৰু নেচাৰৰ মাজত প্ৰকৃতিৰ মাজত আৰু তাত নেটৱৰ্ক নাই আৰু ভাল লাগে অকণমান মোবাইলৰ পৰা অকণমান আঁতৰত থাকি আৰু নিজৰ আৰু লগৰ সমনীয়া পৰিয়াল যাৰ লগতে যায় সময় কটাব পাৰিব টাইম স্পেণ্ড কৰিব পাৰিব মানে এটা বিউটিফুল ডে আৰু এটা মানে এনজয়মেণ্ট ডে আৰু ভাল লাগিলে বাৰু আৰু এনেকৈ আমি মানে 1.5 ঘণ্টা 2 ঘণ্টামান এনেকৈ পানীত পৰিয়ে থাকিলোঁ মানে আৰু এয়া দেখিছেনে কেনেকৈ মানে পানীবোৰ ইমান ধুনীয়াকৈ আহিছে নহয় ৱাও মানে কৈছোঁ নহয় ৱাও আৰু ৱাও মানে আৰু পানীবোৰ ইমানেই ঠাণ্ডা মানে ইমানেই চেঁচা মানে শীতল পৰি যোৱা চেঁচা আৰু মানে সেইটো নহয় যে বৰফৰ নিচিনা কিবা এটা মানে শীতল মানে পানী ইমানেই ভাল মানে একদম নিৰ্মালী পানী নিচিনা আৰু এয়া মেইন ৱাটাৰফল আমি ইয়াত পালোহি আৰু মানে কি ক'ম আপোনালোকক ইমানেই সুন্দৰ ঠাই ভগৱানে যে সৃষ্টি কৰি থৈছে আৰু আমি সেই ঠাইবোৰ উপভোগ কৰিবলৈ যাবলৈ সময়ে নোলায় ন কামৰ কাৰণে কিন্তু সময় উলিয়াই অকণমান যাব লাগে মই বাৰু ইমান ফুৰোঁ কিন্তু ইমান নেচাৰৰ মাজত মই ফুৰিবলৈ নাযাওঁ কিন্তু মই প্ৰথমবাৰ বুলি নেচাৰৰ মাজলৈ প্ৰথমবাৰ গৈছোঁ এনেকৈ নেচাৰ মানে কি আমাৰ পথাৰখনো নেচাৰ হয় কিন্তু এনেকুৱা পৰিৱেশত মানে এনেকুৱা ঠাইলৈ ৱাটাৰফল হওক পাহাৰৰ মাজত হওক পাহাৰ আমাৰ ওচৰতো আছে যেনিবা নাগালেণ্ড পাহাৰ কিন্তু এনেকুৱা ৱাটাৰফল থকা জেগালৈ মই যোৱা নাছিলোঁ কিন্তু মানে ভাল লাগিলে দেই আৰু এয়া আহিলোঁগৈ মানে তললৈ নামি আহিছোঁ আৰু কাষৰ দৃশ্যবিলাক মানে পাহাৰবিলাক আৰু এনেকৈ ভাল লাগিছে আৰু মানে বহুত বেছি ভাল লাগিছে মোৰ মানে শব্দই নাইকিয়া হৈ গৈছে আৰু কথা এটা ক'বলৈ পাহৰিলোঁ সেই ৱাটাৰফলটো দেখি মানে বাহুবলী গানটো ডাইৰেক্ট মনলৈ আহিছিলে আৰু এয়া আহি আছোঁ তললৈ তাৰপিছত আৰু আহি পেলাই এয়া 3-4মান বাজিল তাৰপিছত এয়া আমি ভাত লৈ গৈছিলোঁ আৰু তাৰপিছত তাত খালোঁ আৰু এয়া দেখিছেনে ওচৰতে সেইবোৰ অনাৰসৰ খেতি হয় মাটি কঁঠালৰ খেতি হয়